ৰাতিপুৱা উঠিয়ে আৰু পাকঘৰতে লাগিছোঁ। পিঠাগুড়ি অকণ গুলি থৈছিলোঁ, তাকে পানী পিঠা বনাওঁ আৰু গাখীৰ চাহ অকণ বহাইছোঁ আৰু এওঁতো দেৰিকৈ উঠিছে, তেওঁৰ কাৰণে লাল চাহ বনাইছোঁ। তৰা আহিছে কেইবাদিনৰ মূৰত, তাই অকণ মোক আজি হেল্প কৰি দিছে কামত। আৰু এতিয়া আমি তিনিটাই বহি পেলাই চাহকণ খাই লওঁ। তৰাকো দিলোঁ, এওঁকো লাল চাহৰ সৈতে দিছোঁ। এতিয়া এই চাহকণ খাই লোৱাৰ পাছত আকৌ ভাতত লাগিব চুনুৰ কাৰণেতো ভাত লাগিবই। আৰু আজি মঙলবাৰ যেতিয়া নিৰামিষকৈ সিও খায় ময়ো খাওঁ, সেইকাৰণে কেৰাহীতে দালি বহাই দিছোঁ। দালিৰ ফেনটো কঢ়াৰ পাছত তাত নিমখ হালধি দিলোঁ আৰু এতিয়া ইয়াত আলু, কাচকল, অমিতা, খৰুৱা বেঙেনা যি চব্জি আছে দি দিম। আৰু কলডিল এটা আছিলে চপাৰত কাটি ল'লোঁ, আলু দুটাও কুটি দিলোঁ, তাত নিমখ হালধি সানি ধুনীয়াকৈ কলডিলখিনি সানি ল'লোঁ আৰু তাত পিঁয়াজ, নহৰু, কেঁচা জলকীয়া ল'লোঁ আৰু ভাতকেইটা নমাই আনটো বাৰ্ণাৰত দালিখিনি উঠাই এইটো কেৰাহীত পিঁয়াজ দিলোঁ, জলকীয়া, নহৰু কেইফুটামান দি আৰু কলডিলকণ বহাই দিলোঁ। কলডিলকণ কম জুইত আৰু ভাজি থাকিলে হৈয়ে যাব আৰু 20 মিনিটমানৰ পাছত মোৰ কলডিল ভাজিটো হৈয়ে গৈছে। ৰ'দো বিৰাট দিছে আজি, কাপোৰ কেইটামান ধুইছিলোঁ, কাপোৰখিনি আগফালৰ চোতালতে মেলিছোঁ। ওপৰত কাপোৰ দিলে বান্দৰ যদি আহি যায় গোটেই কাপোৰ সোপা সিহঁতে খেচেও, তলত নমাই দুই এখন লৈও যায়। সেইকাৰণে আজিকালি কম কাপোৰ ধুলে আগফালৰ চোতালতেই দিওঁ। ইফালে দালিকণো হৈ গ'ল, শেষত ধনিয়া পাত অকণ দি দিলোঁ। এওঁ বাৰু ৰাতিপুৱা গাখীৰ ভাতেই খায় আৰু চুনুৰ ভাতকেইটাও মই এতিয়া ৰেডি কৰোঁ। তাৰ প্লেটখন ৰেডি কৰি দিলোঁ। তাৰ নিৰামিষ হ'লে ঘি অকণ লাগে, ঘি এচামুচ দি দিলোঁ আৰু আচাৰৰ সৈতে সি ভাতকেইটা তেনেকৈয়ে খাইছে। মই ধূনা চাকি দি আৰু ময়ো খাবলৈ লৈছোঁ। আৰু দুপৰীয়া সাজত ৰাতিপুৱাই দালি ভাজি বনায়েই থৈছিলোঁ। বাৰীচুকৰ পৰা ভেবেলী নৰসিংহ আনিলোঁ, বেচনৰ লগত বৰ কেইটামানকৈ বনাওঁ আৰু গাজ টেঙা আছে। তেনেকৈয়ে আৰু দুপৰীয়া সাজ খাম। আজিৰ ভিডিঅ'টো ইমানেই, কেনে পালে জনাব। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰি দিব। বাই।